সমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ তৃতীয় পাঠ যিটো নাম হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণ, এই সম্পৰ্কত আমি আলোচনা কৰিব ওলাইছোঁ। ইতিমধ্যে তোমালোকক এনেকুৱা ধৰণৰ যিটো সমীকৰণ x + 5y + 6 বা 2x - 5y = 12, ax + by + c = 0 আহি যিবিলাক সমীকৰণ আছিল, এই সমীকৰণবিলাক আমি ইয়াতে দুটা সমীকৰণ লৈছিলোঁ। সেই দুটা সমীকৰণৰ চৰিত্ৰ কেনেকুৱা হয়, সমাধান কেইটা থাকে, এনেকুৱা ধৰণৰ কথাবিলাক আমি আলোচনা কৰিছিলোঁ লেখ নকাকৈ। কেৱল a1/a2, b1/b2 আৰু c1/c2 এই মানকেইটা, এইকেইটা মানৰ তুলনা কৰি আমি গম পাইছিলোঁ যে এই ৰেখাডালৰ সমাধান থাকিব নাথাকিব, সমাধান কেইটা থাকিব, নাইবা ইহঁতৰ লেখডাল কেনেকুৱা ধৰণৰ হ'ব লেখ কাগজত যদি পঢ়োৱা হয়। আমি কেৱল ইহঁতৰ মান লৈছিলোঁ। আজি আমি ইয়াক চাক্ষুষভাৱে প্ৰমাণ কৰিম যে এনেকুৱা লেখবিলাক আচলতে কি ধৰণৰ হয়। লেখ আঁকি পেলাই ইয়াক আমি পৰীক্ষা কৰিব চেষ্টা কৰিম। এতিয়া আমাক ৰৈখিকভাৱে পৰীক্ষা কৰিব দিছে আৰু সমাধান কেইটা আছে, আৰু সমাধান যদিহে আছে, অৰ্থাৎ যদিহে সংগত হয়, তেতিয়াহ'লে সেই সংগত হোৱা সমীকৰণবোৰৰ, অৰ্থাৎ এই সমীকৰণযোৰ যদিহে সংগত হয়, ইয়াৰ সমাধানো ওলাব দিছে লেখৰ সহায়তে। আমি কোনো সমাধান পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰোঁ, কেৱল লেখৰ সহায়তে ইয়াক সমাধান কৰিব লাগিব। তাৰ বাবে আমাৰ প্ৰথম পদক্ষেপ হৈছে প্ৰতিটো সমীকৰণৰ পৰা কি কৰিব লাগে, আমি তিনিটাকৈ মান উলিয়াই ল'ম। তোমালোকক কিতাপত দুটাকৈ মান দিছে, আচলতে তিনিটাকৈ মান দিলে তোমালোকৰ অকাত সুবিধা হ'ব, সেইকাৰণে আমি তিনিটাকৈ মান ল'ম। এতিয়া আমি সাধাৰণতে y কাৰণে সমাধান কৰাৰ নিয়ম আছে। আমি বাৰু y কাৰণে সমীকৰণটো সমাধান কৰি লওঁ। তেতিয়াহ'লে কি হ'ব, 5y = 6, x ইফালে গুচি আহিব, মাইনাছ হৈ আহিব। তেতিয়া আমাৰ y কাৰণে যিহেতু সমাধান কৰিব লাগে, y = কিমান হ'বগৈ, 3ৰে 6 হৰণ যায়, দুবাৰ যায়, x হৰণ কৰিলে কি হ'ব আমি গম নাপাওঁ, সেইকাৰণে এনেকৈ থৈ দিলোঁ। এতিয়া ইয়াৰ কাৰণে আমি এইটো সমীকৰণৰ কাৰণে আমি তিনিটা মান উলিয়াম, এখন টেবুল বনাই। ইয়াতে x বুলি দিছোঁ, ইয়াতে y বুলি দিছোঁ। x মানবিলাক বহাই যাম। x মান আমি কি ধৰিম সেইটো নিৰ্ভৰ কৰিব। x যিহেতু হৰ 3 আছে, 3ৰ গুণিতকবিলাক যদি আমি বহাই যাওঁ, তেতিয়াহ'লে এই ভগ্নাংশ মান নাপাওঁ। আমি ভগ্নাংশৰ পৰা এৰাই চলিব লাগিব। যদিহে ভগ্নাংশ পোৱা হয়, লেখ কাগজত ইয়াক বহাবলৈ অসুবিধা হয়। গতিকে আমি 3ৰ গুণিতকবিলাক বহাম, 0 বহাম, 3 বহাম আৰু 6 বহাই দিছোঁ। তেতিয়াহ'লে কি হ'ব, ইয়াত যদি 0 বহাই, 0ক 3ৰে হৰণ কৰিলে 0 হ'ব, 2ৰ পৰা 0 গ'লে 2 থাকিব। 0 বহালোঁ, 2 + 0 = 2 হ'ব। নেক্সট আমি ইয়াত 3 বহালোঁ, x মান 3 ধৰিছোঁ। 3 ধৰিলে কি হয়, 3ক 3ৰে হৰণ কৰিলে এবাৰ যাব, 2ৰ পৰা 1 গ'লে 1 হ'ব। গতিকে 3 বহালে 1 হ'ব। যদি আমি ইয়াত 6 বহুৱাই দিওঁ, এই 6টো যদি ইয়াত বহুৱাই দিওঁ, হৰণ কৰিলে দুবাৰ যাব, 2ৰ পৰা 2 গ'লে 0 হ'ব। গতিকে এইটো 0 হ'ব। আমি a, b, c বিন্দুৰে তাক নামাঙ্কিত কৰিছোঁ। এতিয়া 1 নম্বৰ তালিকাৰ পৰা বা 1 নম্বৰ সমীকৰণ আমি 3টা মান উলিয়াই ল'লোঁ। ইয়াৰ পিছত আহিব 2 নম্বৰ সমীকৰণ। ইয়াক আকৌ y কাৰণে সমাধান কৰিম। ইয়াত কি হ'ব, 5y - 5y = 12 বিয়োগ 8 হ'ব। 8 ইফালে গ'লে মাইনাছ হৈ যাব। যিটো ইয়াতে মাইনাছ আছে, আমি ইফালৰ চিনবিলাকো সলাই দিম। এইটো প্লাছ কৰিম, এইটো 12টো মাইনাছ হ'ব আৰু এইটো প্লাছ হৈ যাব। এতিয়া আমি 3ৰে হৰণ কৰিম, হৰণ কৰি দেখি পাম ইয়াতে হ'বগৈ y = 3ৰে হৰণ কৰিলে -4, 3ৰে হৰণ কৰিলে 2x/3 হ'ব। এতিয়া আকৌ আমি ইয়াত 3ৰ গুণিতক হিচাপে পালোঁ x-টো, 3ৰ হৰ হিচাপে পালোঁ x-টো। গতিকে আমি আকৌ x-ৰ মানবিলাক কি বহাব লাগিব, 3ৰ গুণিতক বহাব লাগিব, x, y। x-ৰ মান আমি আকৌ 3ৰ গুণিতক ধৰিলে 0 ধৰিব পাৰোঁ, 3 ধৰিব পাৰোঁ, -3 ধৰিব পাৰোঁ, ধৰিলে -3কে ধৰিব পাৰোঁ। এতিয়া প্ৰথমটো যদি বহাই দিওঁ, -4 + 2 × 0/3, এই গোটেই বাৰটো 0 হ'ব। গতিকে আমাৰ এইটো -4 হ'ব। 3 বহালে -4।
যদিহে আমি 0 বহালে -4 হ'ব যদি 3 বহাই দিওঁ 3 3 কাটা যাব এটা হ'ব 2 গুণে 2 যোগ 2 কৰিলে 4 পৰা 2 গ'লে -2 দিব গতিকে এইটো -2 হ'ব যদি -3 বহুৱাই দিওঁ তেতিয়াহ'লে কি হ'ব -3 বহুৱালে 3 ৰে হৰণ কৰিলে -1 বাৰ যাব তেতিয়া -2 হ'ব -6 হ'ব এইটো কিমান হ'ল -6 হ'ল এতিয়া আমি এই তালিকাখনৰ মানবিলাককো বিন্দুৰে চিহ্নিত কৰিম D E F বুলি এইখনক আমি 1 নম্বৰ তালিকা বুলি ক'ম এইখনক আমি 2 নম্বৰ তালিকা বুলি ক'ম 1 নম্বৰ আৰু 2 নম্বৰ তালিকাৰ পৰা বিন্দুবিলাক আমি প্ৰথমতে চক কাগজ ইয়াতে চক কাগজ বা বৰ্ডত আমি কি কৰিছোঁ দুটা ৰাখিছোঁ আমাৰ হাইয়েষ্ট মান x ৰ ফালে আছে 6 y ফালে আছে 4 -4 আমি o দিলোঁ ইফালে x প্লাছ ইফালে 8 ইফালে y আৰু y ডেছ এটা তোমালোকে মনত ৰাখিবা আমি স্কেলৰ সহায়ত নিৰ্দিষ্ট জোখ লৈ ইয়াতে বিন্দুবিলাক বহুৱাম যদি এই জোখবিলাক অশুদ্ধ হয় তেতিয়াহ'লে তোমালোকৰ কি নহ'ব লেখবিলাকে কথাপাতি নকৰিব বেলেগ বেলেগ দিশত গুচি যাব মই আনুমানিকভাৱে আঁকিছোঁ যে তোমালোকে কিন্তু স্কেলৰ সহায়ত ইয়াত আঁকিবলৈ চেষ্টা কৰিবা এইটো 1 2 3 4 5 6 7 দিলে ইয়াতে -1 -2 -3 -4 -5 1 2 3 4 দিলোঁ -1 -2 -3 -4 -5 এনেকৈ বিন্দুবিলাক বহুৱালোঁ আমি এতিয়া এই যে আঁকিছোঁ চক কাগজখন বনাই লৈছোঁ ইয়াত আমি সমতল যি x y সমতল বা x প্লাছ y প্লাছ এনে যি সমতল আছে আমি ইয়াতে বিন্দুবিলাক বহুৱাম প্ৰথম বিন্দু হৈছে a 0 2 x ৰ মান 0 y মান হৈছে 2 গতিকে এই বিন্দুটো ইয়াতে হ'ব দ্বিতীয় বিন্দু হৈছে x ৰ মান 3 y মান 1 গতিকে আনুমানিক ইয়াতে হ'ব তৃতীয় বিন্দুটো হৈছে x ৰ মান 6 y মান 0 গতিকে ইয়াতে হ'ব এইটো a এইটো b এইটো c আমি এতিয়া লগে লগে এই বিন্দুকেইটা স্কেলৰ সহায়ত তোমালোকে সংযোগ কৰি মই হাতেৰে সংযোগ কৰিছোঁ ইয়াৰ নাম PQ বুলি এতিয়া আমি আকৌ দ্বিতীয় টেবুলখনৰ মানবিলাক বহুৱাম দ্বিতীয় টেবুলখনৰ মানবিলাক প্ৰথম বিন্দু হৈছে D 0 -4 আছে 0 -4 গতিকে ইয়াতে আহিব y মানটো যেহেতু মাইনাছ আছে y মানবিলাক মাইনাছ হ'লে তলৰ ফালে আহে প্লাছ হ'লে ওপৰৰ ফালে যায় x ৰ মান প্লাছ হ'লে সোঁফালে আহে আৰু মাইনাছ হ'লে বাওঁফালে আহিব x ৰ মান 3 আছে y মান -2 আছে গতিকে আনুমানিক ইয়াত হ'ব বিন্দুটো ইয়াৰ পিছত আছে -3 আৰু -6 -3 আৰু -3 আৰু -6 -3 -6 গতিকে কি হ'ব এইটো ইয়াতে -3 আৰু -6 হ'লে এই মানটো হ'ব আহি -3 -6 আনুমানিক ইয়াতে হ'ব এতিয়া আমি এই তিনিটা বিন্দু যোৱাকৈ এডাল লেখ আঁকি দিম এই বিন্দুটো অকণমান আমাৰ ইফালে হ'ব লাগিব তেতিয়াহ'লে এনেকৈ গুচি যাব এতিয়া এইটো বিন্দু কি আছিলে F বিন্দু এইটো আছিলে D বিন্দু এইটো হৈছে E বিন্দু এতিয়া দেখা গ'ল প্ৰথম তালিকাৰ পৰা PQ আৰু দ্বিতীয় তালিকাৰ পৰা RS এই লেখ দুডাল পালোঁ এই লেখ দুডালে কি বিন্দু চেলিছে C60 বিন্দু সেট কৰিছে যেহেতু লেখ দুডালে সেট কৰিলে তেতিয়া আমি কি ক'ব পাৰোঁ লেখ দুডাল সংগত হ'ব সমীকৰণ দুটা এই 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণ এই দুটা সংগত বুলি ক'ব পাৰি আৰু লগতে যেহেতু সংগত হ'লে সমান থাকে এই ক্ষেত্ৰত আমি যেহেতু লেখবিলাক সেট কৰিছে তেতিয়াহ'লে আমি এটা সমাধান পাইছোঁ
যদি এডাল ৰেখা এডাল ৰেখাৰ ওপৰাওপৰিকৈ মিলি গ'লহেঁতেন তেতিয়া আমি অসংখ্য সমান পালোঁ। এতিয়া এইখিনি লিখাৰ পিছত তোমালোকে লিখিলে হ'ল যে এক্স অ' এক্স ডেছ আৰু ৱাই অ' ৱাই ডেছ অক্ষ দুডালে পৰস্পৰ অ বিন্দুত লম্বভাৱে, মই ছুটিকৈ লিখি দিছোঁ লম্বভাৱে ছেদ কৰাকৈ অঁকা হ'ল একে একক আৰু একে অক্ষ প্ৰণালী ব্যৱহাৰ কৰি তালিকা 1 বুলি দিছোঁ আমি 1 আৰু 2 বিন্দু কেইটা বহুৱাই সংযোগ কৰাত ক্ৰমে PQ আৰু RS লেখ পোৱা গ'ল। ইহঁতে A60 বিন্দুত পৰস্পৰ ছেদ কৰে। গতিকে সমীকৰণ দুটা কি হ'ব? সমীকৰণ দুটা সংগত আৰু ইহঁতৰ সমাধান কিমান হ'ব? A60। এইখিনি কথা লিখি দিলে x = য'ত কি হ'ব? x = 6 y = 0। এইখিনি কথা লিখি দিলে তোমালোকৰ প্ৰশ্নটি শেষ হোৱা গতিকে আমি হেৰিব পাৰোঁ। তোমালোকে আৰু এটা কাম কৰিব পাৰা, 1 নম্বৰ তালিকা বুলি যে মই লিখি দিছোঁ তাৰ 1 নম্বৰ তালিকাত পোৱা বিন্দুকেইটা যে আছিলে A02 B31 আৰু C60 এ হ'ব নালাগিছিল, C হ'ব লাগিছিল। C60 এই বিন্দুকেইটা বহুৱালোঁ আৰু দ্বিতীয় তালিকাৰ পৰা পোৱা বিন্দুকেইটাৰ নাম লিখিও দিব পাৰোঁ তোমালোকে, আৰু লিখি নিদিলেও আমি এনেকৈও শুদ্ধ বুলি ধৰিব পাৰোঁ। তোমালোকে যিমান পাৰি শুদ্ধভাৱে কৰিবলৈ চেষ্টা কৰিবা। আৰু আমি ইয়াৰ পিছৰ ক্লাছটো এনেকুৱা এটা প্ৰশ্নই ল'বলৈ চেষ্টা কৰিম। তোমালোকে এইটো বাৰে বাৰে কৰি চেষ্টা কৰি বা প্ৰেক্টিছ কৰি আঁকি কি কৰিব? প্ৰথম গুৰুত্ব দিবলগীয়া কথা ইয়াৰ পৰা কেনেকৈ মানকেইটা ওলাব পাৰি, দ্বিতীয় গুৰুত্বপূৰ্ণ কথা কেনেকৈ বিন্দুবিলাক বহুৱা হয়, এইখিনি কথা শিকি লৈ আগবাঢ়িলে তোমালোকে ইয়াত শুদ্ধভাৱে কৰিব পাৰি বুলি আশা কৰিছোঁ। আৰু ইয়াৰ লগতে আজিৰ ক্লাছ ইমানতে সামৰিছোঁ।